Hello dear student, welcome back again. আজি আমি অনুশীলনী 7.2 প্ৰশ্ন 6, 7 আৰু 8 আমি সমাধান কৰিম। সো প্ৰথম 6 কোৱেশ্চনটোত কি কৈছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ আমাৰ সমদ্বিবাহু এটা ত্ৰিভুজ দিয়া আছে য'ত AB = AC আৰু B এক D বিন্দুলৈ এনেভাবে বৰ্ধিত কৰা হৈছে যাতে AD = AB। চিত্ৰত 7.34 দেখুৱাৰ দৰে প্ৰমাণ কৰিব লাগে কি BCD এটা আমাৰ সমকোণ। সমকোণ মানে আমি কি জানো 90 ডিগ্ৰী আমি কোনটো আমি দেখাব লাগে। ওকে, এটি চিত্ৰৰ পৰা আমি প্ৰবলেমটো আমি সমাধান কৰিম। এতিয়া চোৱা আমি কেনেকৈ লিখিব লাগিব। ওকে, এক্সাৰসাইজ 7.2 আমাৰ চিত্ৰটো কেনেকৈ হ'ব? চিত্ৰটো হ'ব আমাৰ এটো। ওকে, ABC ত্ৰিভুজৰ AB = AC আৰু A বিন্দুক D বিন্দুলৈ বৰ্ধিত কৰা হ'ল যাতে AB = AD। ওকে, এতিয়া গিভেন দিয়া থকা বস্তুটো যেটো ত্ৰিভুজ ABC আমাৰ এটা ত্ৰিভুজ হলে সো আমাৰ কি দিয়া আছে AB = AC এটো দিয়া আছে আৰু AB = AD। ওকে, AD দিয়া আছে, এই দুটা বস্তু দিয়া আছে। তেকে প্ৰমাণ কৰিব লাগে কি BCD আমাৰ কি লাগে BCD = আমাৰ কি দেখাব লাগে 90 ডিগ্ৰী এটো আমাৰ দেখাব লাগে। ওকে, এতিয়া আমি প্ৰমাণত যাও। প্ৰমাণ ডাইৰেক্ট লিখিম। প্ৰমাণ কি কৰিম যেহেতু AB = AC যেতিয়া এটা ত্ৰিভুজৰ দুটা সমান সমান বাহুৰ বিপৰীত কোণবোৰ কি সমান সো হেতু হিচাপত আমি লিখিব পাৰিম কোণ ABC = কোণ BCA। ওকে, এতিয়া আমি কি লিখিম ব্ৰেকেটত সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান এটো আমি লিখিব লাগিব কিয়নো বাহু দুটা সমান হলে সমান সমান বাহুৰ বিপৰীত কোণবোৰ আমাৰ সমান। এটো আমি সমীকৰণ 1 দিলো। এতিয়া নেক্সট সাম আমাৰ কি দিয়া আছে আমাৰ দিয়া আছে আৰু AB = AD আমাৰ দিয়া আছে। এতিয়া কি কৰিম AB ৰ ঠাইত আমি AC লিখিব পাৰিম। AB ৰ ঠাইত আমি কি লিখিলো AC সমান সমান AD। ব্ৰেকেটত কি লিখিম AB = AC আগৰ লাইনটোৰ পৰা আমাৰ দিয়া আছে যেহেতু ত্ৰিভুজটো কি সমদ্বিবাহু ত্ৰিভুজ। এতিয়া চোৱা এটো হল AB আৰু AC সমান সো AC = AD। এই দুটা বাহুৰ বিপৰীত কোণবোৰ সমান হ'ব। সো বিপৰীত কোণবোৰ যদি সমান হয় সো আমি কেনেকৈ লিখিম সো তেকে বিপৰীত বাহু যদি সমান হয় সো কোণ ADC = কোণ ACD। সেম যেটো এটো সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান সো এইটোৱে এনেকুৱা হ'ব। ওকে, সো এইটো আমি ৰোমান 2 মানে সমীকৰণ নাম্বাৰ 2 দিছো। এতিয়া 1 আৰু 2 যোগ কৰি পাও এই এক আৰু আমি 2 যোগ কৰিম অৰ্থাৎ লেফট হ্যান্ড সাইড আমি যোগ কৰিম রাইট হ্যান্ড সাইড আমি যোগ কৰিম। সো চাও লেফট হ্যান্ড সাইড যোগ কৰিলে ABC প্লাস কোণ ADC = কোণ BCA প্লাস কোণ ACD। এটো আমি জাস্ট এইটো কোণ যোগ কৰিছো রাইট হ্যান্ড সাইডৰ কোণ কেটা যোগ কৰিছো আৰু লেফট হ্যান্ডৰ কোণ কেটা যোগ কৰিছো। সো এই দুটা কোণ ABC প্লাস কোণ ADC = এই দুটা কোণ মিলি আমাৰ কি হ'ব এই চোৱা BCA এইটো কোণ আৰু ACD এইটো কোণ তাত এইটো কোণ যোগ এইটো কোণ এই দুটা কোণ মিলি আমাৰ কোণ হ'ব BCD। মানে এই দুটা মিলি আমাৰ কি হৈছে এটা কোণ হৈ আছে এটো হল আমাৰ কি BCD। এতেকে দুয়োফালে আমি কি কৰিম
BCD কোণ আমি যোগ কৰি দিম কোণ ABC প্লাস কোণ ADC প্লাস কোণ BCD ইফালে BCD প্লাস কোণ BCD মানে এটা আছিল দুয়োফালে আমি সমান সমান বস্তু আমি কি কৰিছো যোগ কৰিছো সমান সমান বস্তুবোৰ যোগ কৰিলে আমাৰ একো নহয় সো এটা কোণ দুটা কোণ তিনিটা কোণ সো প্ৰথম কোণটো হল ABC এটো কোণ তাৰ পিছত ADC এটো কোণ তাৰ পিছত BCD এই গোটেইখিনি কোণ মানে BCD এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এই তিনিটা মিলি 180 ডিগ্ৰী ওকে এটো আমাৰ উপপাদ্য তাৰ পিছত BCD ইকুৱেল BCD দুটা হৈ আছে সো BCD এতিয়া আমাৰ কি লাগে BCD লাগে সো twice BCD equal to 180 degree এটো লাইন এটা লাইন বেসিক্যালি লিখিছো সো BCD কোণ BCD equal to 180/2 implies BCD equal to 90 degree অর্থাৎ ডিগ্ৰী আমাৰ কি কৈছে 90 ডিগ্ৰী মানে কি আমাৰ সমকোণ তো প্রুফ করা হল প্রমাণ এটু আমাৰ প্রুফ কৰিব দিছে আৰু এবাৰ চাও আমাৰ কি কৈছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ AB equal to AC আমাৰ দিয়া আছে এইটো AB equal to AC আৰু AB equal to AD এই দুটা বস্তু দিয়া আছে সো আমি প্ৰথমে কি লৈছো AB equal to AC সো এই দুটা সমান বাহুৰ বিপৰীত কোণ দুটা সমান সো প্ৰথম আমাৰ সমান বিপৰীত কোণ দুটা সমান 1 আৰু সেকেন্ড টু হল AB equal to AD সো AB ঠাইত আমি AC লিখিব পাৰি AC equal to AD AC আৰু AD এই দুটা সমান বাহুৰ বিপৰীত কোণ দুটা সমান জাস্ট আমি 1 আৰু 2 আমি যোগ কৰিছো যোগ কৰি এক্সট্ৰা আমি BCD কোণ আমি এড কৰিছো আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী BCD equal to BCD so twice BCD 2 পূৰণ হৈছে ফালে হৰণ হ'ব so 180 ক আমি 2 দি হৰণ কৰিব লাগিব কোৱেশ্চন 7 ত কি কৈছে ABC এটা সমকোণী ত্ৰিভুজ যত A কোণ 90 ডিগ্ৰী আৰু AB equal to AC তেন্তে B কোণ আৰু C কোণ আমাৰ নিৰ্ণয় কৰিব লাগে অৰ্থাৎ এটা কোণ আমাৰ 90 ডিগ্ৰী আছে তাৰ পিছত বাকি দুটা কোণ দুটা আমি নিৰ্ণয় কৰিব লাগে তাৰ এটা কন্ডিশন AB equal to AC দুটা বাহু সমান হৈ আছে ওকে সলিউশন 7 ৰ সলিউশন মাৰিয়াত কি আছে দিয়া আছে ত্ৰিভুজ ABC ৰ কোণ A আমাৰ 90 ডিগ্ৰী আৰু কি দিয়া আছে AB equal to AC দুটা বাহু আমাৰ দিয়া আছে এই ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজৰ A কোণ 90 ডিগ্ৰী AB equal to AC এতিয়া আমি প্ৰমাণ কৰিব লাগে কি কোণ B আৰু কোণ C আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি প্ৰমাণ আমাৰ কি দিয়া আছে AB equal to AC যেতিয়া এটা ত্ৰিভুজৰ AB equal to AC দুটা সমান বাহুৰ বিপৰীত কোণবোৰ আমাৰ কি সমান সো আমি লিখো ABC কোণ equal to কোণ ACB কোণ মানে সমান বাহুৰ বিপৰীত কোণবোৰ কি সমান এটো আমি ইয়াতে লিখিব লাগিব সমান বাহুৰ বিপৰীত কোণবোৰ সমান ওকে যেতিয়া এনেকুৱা হয় আমি এটো সিম্পলি B কোণ equal to C কোণ আমি এনেকৈ লিখিব পাৰো সো এটো আমি সমীকৰণ 1 দিলো এতিয়া ত্ৰিভুজ ABC ৰ পৰা আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি 180 ডিগ্ৰী সো কোণ B প্লাস কোণ A প্লাস কোণ C equal to কিমান 180 ডিগ্ৰী ওকে এতিয়া B কোণৰ ঠাইত আমি C কোণ লিখিব পাৰি সো B কোণৰ ঠাইত আমি C কোণ লিখিলো আৰু এইটো C কোণ আমি আগত লিখিলো আৰু A কোণৰ ঠাইত আমি কিমান লিখিম 90 লিখিম এটো আমাৰ দিয়া আছে ওকে এতিয়া দুটা C কোণ যোগ কৰিলে 2C equal to 180 ডিগ্ৰী minus 90 ডিগ্ৰী এটো প্লাস আছে ইফালে গলে মাইনাস হৈ যাব সো 2 কোণ C equal to 90 ডিগ্ৰী ওকে সো কোণ C equal to 90/2
2 ইকুৱেল টু 45 ডিগ্ৰী এতেকে সি কোণ যদি আমাৰ 45 হয় আমি কি পাইছিলো সি কোণ ইকুৱেল টু বি কোণ এইটো সো বি কোণ আমাৰ কিমান হ'ব কোণ বি ইকুৱেল টু 45 ডিগ্ৰী হ'ব সো এতেকে কোণ সি ইকুৱেল টু 45 ডিগ্ৰী and কোণ বি ইকুৱেল টু 45 ডিগ্ৰী সো এইখিনি আমাৰ কি কৰিব দিছে ওলাব দিছে সি কোণ আৰু আমাৰ বি কোণেই লাগে একেবাৰে সিম্পল জাস্ট এ বি ইকুৱেল টু এসি সমান বাহুৰ বিপৰীত কোণবোৰো সমান তাৰ কাৰণে আমি এই কোণটোক আমি বি ইকুৱেল টু বি কোণ ইকুৱেল টু সি কোণ আৰু এইটো ত্ৰিভুজৰ পৰাই পাইছো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী সো বি কোণৰ ঠাইত আমি সি কোণ লিখিব পাৰি সো সি কোণ প্লাস সি কোণ টুৱাইস সি কোণ এই কোণ মানে 90 আমি ইফালে গলো 180 minus 90 equal to 90 twice c কোণ equal to 90 হলে c কোণ equal to 45 c কোণ 45 হলে আমাৰ c equal to b কোণ সো b কোণ আমাৰ obviously 45 হ'ব সো নেক্সট টপিকত যাও নেক্সটত কি কৈছে দেখুৱা যে সমবাহু মানে তিনিটা বাহুৱে সমান ত্ৰিভুজ এটাৰ প্ৰতিটো কোণে কিমান ডিগ্ৰী 60 ডিগ্ৰী এটা আমি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ abc তো আমি লিখিম ত্রিভুজ ABC সমবাহু অর্থাৎ আমি কি লিখিম অর্থাৎ AB ইকুয়াল টু BC ইকুয়াল টু AC এটো হয়েছে তাই আমি প্রমাণ কৰিব লাগে যে প্রমাণ কৰিব লাগে যে কোণ A ইকুয়াল টু কোণ B ইকুয়াল টু কোণ C ইকুয়াল টু কিমান 60 ডিগ্ৰী আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণত চাও প্ৰমাণ সো ত্ৰিভুজ এ বি সিৰ পৰা obviously আমি abc ত্ৰিভুজৰ পৰা আমি কি পাম ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী সো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কোণ a কোণ b কোণ c ইকুৱেল টু 180 ডিগ্ৰী তো আমি 1 দি থৈ দিলো এতিয়া আমি এর মান কিমান বিৰ মান কিমান সিৰ মান কিমান আমি নাজানো আমি হেতু কাৰণত এইটোৰ সহায় ল'ব লাগিব এতেকে ab ইকুৱেল টু bc এতিয়া সব দুটা বাহু সমান হৈ আছে সো ab ইকুৱেল টু bc মানে সমান বাহুৰ বিপৰীত কোণবোৰ সমান যদি এটো হয় সো আমি কি লিখিব পাৰিম কোণ a ইকুৱেল টু কোণ c সো এইটো বাহু আমাৰ সমান সো a কোণ ইকুৱেল টু c কোণ হৈ আছে আৰু BC equal to AC okay so etu swa BC equal to AC so etu কোণ আৰু etu কোণ আমাৰ সমান হৈছে so কোণ B equal to কোণ A এই swa এই দুটাৰ পৰা swa a কোণ equal to C কোণ equal to B কোণ so এই তিনটাৰ পৰা আমি কি পাম এই তিনটাৰ পৰা আমি কি পাম কোণ A equal to কোণ B equal to কোণ C তিনিটা কোণে আমাৰ কি হল সমান হল যদি এটাৰ যদি 60 ডিগ্ৰী হয় তিনিটাৰে 60 ডিগ্ৰী হ'ব ওকে সো তিনিটা কোণ আমাৰ সমান হল এই দুটাৰ পৰা পালো এতেকে 1 implies a ঠাইত আমি b লিখিব পাৰিম b ঠাইত b c ঠাইত c মানে একে বস্তু সো কোণ a ইকুৱেল টু b ঠাইত আমি কি লিখিম b ঠাইত আমি a লিখিব পাৰিম কোণ a c ঠাইত আমি কি লিখিব পাৰিম a লিখিব পাৰিম সো গটেকেটা আমি a লিখিলো 180 ডিগ্ৰী যেতিয়া তিনিটা কোণ আমি যোগ কৰিম 3 কোণ a ইকুৱেল টু 180 ডিগ্ৰী সো আমাৰ লাগে কি কোণ a ইকুৱেল টু 180 ডিভাইডেড বাই 3 তিনি দিকে লৈ এবাৰ তিনি দিকে লৈ 6 বাৰ ইকুৱেল টু 60 সো এটা কোণৰ মান যদি 60 ডিগ্ৰী হয় সো গটেকেটা কোণৰ মানে কিমান হ'ব b কোণ কিমান হ'ব 60 হ'ব c কোণ কিমান হ'ব 60 ডিগ্ৰী হ'ব অৰ্থাৎ আমি কি কৰিম অর্থাৎ কোণ A ইকুৱেল টু কোণ B ইকুৱেল টু কোণ C ইকুৱেল টু 60 প্ৰমাণিত কৰা হল একেবাৰে ইজি ABC ত্ৰিভুজ সমবাহু অৰ্থাৎ কি কৈছে AB ইকুৱেল টু BC ইকুৱেল টু AC মানে তিনিটা বাহু সমান আমাৰ প্ৰমাণ কৰিব লাগে কি এইটো
কোণ এ কোণ বি কোণ চি ইকুৱেল টু 60 ডিগ্ৰী তে ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ পৰা তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী লিখিলোঁ দেন আমি কি যিটো বস্তু আমাৰ দি আছে বাহুৰ পৰা কোণকেইটা আমি ইকুৱেল বুলি দেখালোঁ কিয়নো ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ সো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই সমান হয় সো কোণ এ ইকুৱেল টু কোণ বি ইকুৱেল টু কোণ চি এতিয়া এ বি চিৰ মানটো আমি নাজানো এ বি চিৰ মান ওলাবলৈ হ'লে আমি 1 ৰ সহায় লৈছোঁ সো 1 ৰ ঠাইত গোটেই বিৰ মানো এ হয় চিৰ মানো এ হয় সো এ কোণ তিনিটা এ কোণ যোগ কৰিলে 3 এ কোণ সো 3 এ কোণ ইকুৱেল টু 180 সো এ কোণ ইকুৱেল টু 180/3 ইকুৱেল টু 60 ডিগ্ৰী যদি এটাৰ মান যদি আমাৰ 60 ডিগ্ৰী হয় এটাৰ মান 60 ডিগ্ৰী হ'লে বিৰ মানো 60 চিৰ মানো 60 অৰ্থাৎ কোণ এ ইকুৱেল টু কোণ বি ইকুৱেল টু কোণ চি ইকুৱেল টু 60 এটো আমাৰ কি প্ৰমাণ কৰিব দিছে